আশাটো কৰিছাহে। ইয়া ওলাই আহিছো আমি গোলাঘাটলৈ বুলি বজাৰ কেইটামান কৰিবলৈ আছে। ইমান গৰম ওলাই আহিবলৈ মন নাযায় আহিছো আৰু এয়া মানুহজন কেতিয়ানো মই তেনেকে চলাই বাই বাই দিব পাৰিম এনেকে পাই দিয়া পা তুমি। নোৱাৰো অকল আগে আগে গৈ থাকিব পাৰো পোনে পোনে আৰু একো শিকোৱা নাই দেই পোনে পোনে এনেকে মানুহ ওলালে কি কৰিবি? পোনে পোনে যাবলৈ শিকালে তাৰ পিছত না পিছলে যাবলৈ শিকাইছে না টাৰ্ণিঙত যাবলৈ শিকাইছে মই এতিয়া কি হব বাৰু আমি দি আছো গোলাঘাট অভিমুখে চাওকচোন কি ধুনীয়া লাগিছে সোণাৰো ফুলি আছে আগৰবাৰ এইখিনিত ফটো মাৰিবলৈ আহিছিলো ন এইবাৰ ফটো মাৰি নিদিলা মোক এইখন পথাৰতে হাতী পাৰ হয় দেই এয়া কৈ আছো এয়া শিৱ মন্দিৰ ভাগ আছে এইয়া মানুহজন এনে ইমান কথা কৈ কেমেৰাটো অন কৰা মাত্ৰ মুখৰ মাত নাইকিয়া হৈ যায় ঘৰত কাঢ়ি লৈ যোৱা তুমি। মুখৰ মাত নাইকিয়া হৈ যায় একদম কি কবা আৰু এতিয়া বস্তু কেইটামান কিনিবলৈ আছে বজাৰত ওলাই অহা দেৰিয়ে হৈ গল বাৰু ইটো সিটো কৰি থাকোতে এতিয়া কিনিমগে আৰু লাহে লাহে ন ইমান দেৰি হয় হাঁহিছে আকৌ কিনিব লাগিব ঘৰৰ বস্তু প্ৰয়োজন হৈয়ে থাকে কিন্তু পুৰুষসকলে কি বুজি পাব হয় নাই মহিলাক কিমান বস্তু লাগে আমিহে গম পাওঁ ক'লে আহি আছা? ক'লে আহিছা? একদম চিকচিকিয়া হৈ পৰিছা একদম কি হানা কৈ দিয়া আকৌ চিক্ৰেটটো চিক্ৰেট আছে, মই চিকচিকীয়া হোৱাৰ মাজত চিক্ৰেট এটা আছে। সেইটো বি আছে আৰু সেইটো বি এইটো মানে তোমাৰ হেৰি হয়, এইটো মোবাইলৰ এইটো ফিল্টাৰ। ফিল্টাৰ নহয় একদম খাটি অসমীয়া তেল লগাইছে মিঠাতেল খাটি মিঠাতেল লগাই একদম বনাবলৈও ক'ত নিদিয়ে পাইছোহি জানানে ৰাইজ আপোনালোকে? ভূত খেদা ওচৰত পাইছে, ভূত খেদা মানুহক পাইছে। এইখিনিলে যে ভূত খেদিবলৈ মন গ'লে দলঙৰ ওচৰলৈ আহিম। ভূত লাগিলে ভূত লাগিলে আহিলে হলে আৰু এই ধনশিৰি দলং গোলাঘাট। এয়া চব সোণাৰুৰে হালধীয়া হাঁহি এতিয়া সোণাৰ বিচাৰি পাবলে নাই। অ এটা সময়ত যে আমি ফুল বিচাৰিছিলো ন ইয়া আমি ক'ত পাইছো আপোনালোকে দেখিছেনে এইকণ গালৈকে আহিছে। হেল্ল' ৰাইজসকল কি কৰিছে আপোনালোকে আমি এয়া বজাৰ সমাৰ কৰি আৰু উভতিছো ফৰকাটিঙলৈ যামগে আমি এতিয়া কি হৈছে গম পাইনে ইমানেই ভিৰ মানে এই বজাৰত ভিডিঅ' কৰাটো ভিডিঅ' মানে মনলৈও নাহিল যে ভিডিঅ' কৰিব লাগে আৰু আমি এইটো দেখোন এনেও ইমান নতুন হয় ভিডিঅ' কথা মনলৈ নাহিবই পটাপট বজাৰ কৰিছো এনেও সদায় ঘৰ দেৰিকৈ পাওঁগে সদায় গালি শুনো তাৰপিছত আজি সোনকাল কৰোকেও সেয়া দেৰি হলেই ভিডিঅ' কৰি থকা হলে চাগে আৰু কিমান দেৰি হ'ল ঠিক নাই এতিয়া দেখাবলৈ নোৱাৰিলো বাৰু আপোনালোকক গৈ পেলাই দেখাম দেই কি কি বস্তু আনিলো বহুত মৰম লগা বস্তু দুটামান আনিছো দেখামগে ৰব চিনি পাইছে নে এই জেগাডোখৰ কোনডোখৰ আৰু দুটামান বস্তু লবলৈ থাকিলেই এতিয়া বাটত আকৌ যাওঁতে লৈ যাব লাগিব কি কবা আৰু দুখীয়া মানুহ ইমান কেনেকে চাম সেই এই ক'ত কি ওলাইছে? অ মনে মনে আৰু মনে মনে আৰু চাইলেণ্ট মেন কিবা এটা খাওঁ খাওঁ ইমান লাগিছে ঘৰৰ পৰা ওলাই অহাৰ পৰা পানী এটুপিও মুখত দিয়া নাই কিবা এটা খাওঁ খাওঁ লাগিছে খাবলৈও নাই পোৱা কোৱা নেকি আৰু ঠিক আছে
এয়া চব ক'ত পালোহি আমি দেখিছে এইখন ষ্টাইল বজাৰখন আগতে কিন্তু এম বজাৰখনো আছিলে কিন্তু এইখন বন্ধ হৈ গ'ল এইখন ষ্টাইল বজাৰ এইখনত আমি ইমানকে অহা নহয় এইখন মানে বস্তুবোৰ অকণমান দামটো বেছি পাওঁ কিছুমান কমতো পায় দেই আৰু ইয়াত কি কি বস্তু কিনিবলৈ ভাল গম পায়নে এই ধৰক পাৰফিউম আমাৰ লিপষ্টিক মানে কচমেটিক কিছুমান আছে সেইবোৰ কিনিবলৈ ভাল তাৰ পৰা নেইল পলিচ আছে ৰিমুভাৰ আছে সেই বস্তুখিনি কিনিবলৈ ভাল আৰু কিটচেনৰ বস্তুখিনি কিনিবলৈ ভাল তোমালোকে আহিব পাৰে আহিবলৈ সেয়াই আৰু আইঅ কি কৰি আছ মোৰ আজি দিনটো ভাল যেন লাগিছে শুৱাৰ পৰা উঠিয়ে এয়া দিনটো আৰম্ভ কৰিছো গাড়ীখন ধুই পুৰা ধুইছো একদম আৰু এয়া দেখিছে চানফ্লিক চেম্পুহে ধুৱে আমাৰ গাড়ী দেই চানফ্লিক বেলেগ নুধুৱে এয়া ধুইছো চিকচিকীয়া কৈ দিছ তই ভালদৰে মানে গোটেই লেতেৰা কৰি পেলাই অৱস্থা নাইকিয়া কৰি অঁ পেলাব গাড়ী ধুবলৈ তই কালাৰ একদম গাড়ীৰ সৈতে মিলাই পিন্ধি লওঁ নি কাপোৰ পিন্ধি লওঁ মানে তেনেকুৱা লাগিছে গাড়ী কালাৰ কাপোৰৰ কালাৰ একেই মানুহজনী নাইকিয়া হৈ যাওঁ যে এইয়া পিছে গোটেই তিয়াই পেলালে মানে মই ভাবিছিলো আৰু কিবা এটা কৰিম নাই তিয়াই পেলালে হ'ব দিয়া বাই 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 পিছত দেখাই দেখো পিছৰখিনি ন দেখাবলৈ সময় নহ'ল এতিয়া মই দেখাবলৈ লৈছোঁ চাওক মই কৈছিলোঁ যে মৰম লগা বস্তুটো আনিছিলোঁ এইটো দেখিছেনে ভাল লাগিছেনে বাৰু তো আপোনালোকে মছলা থ'ব পাৰে নহ'লে কিবা কিবি থ'ব পাৰে আৰু চব গুটি থ'ব পাৰে চব চিজ আৰু মই আচলতে জাম থ'বলৈ আনিছোঁ জাম চাম থ'বলৈ এনেকুৱা চিচাৰৰ বৈয়াম হ'লে ভাল বেয়া নহয় তেতিয়া এইটো এনেকুৱা 4টা আনিছিলোঁ এটাত ভৰাই দিলোঁ আচাৰ ভৰাই দিলোঁ গ'ল এইটো দাম বেছিও নহয় এইটো 19 টকাত দি আছে দেই আপোনালোকে আনো বুলিলে আনিব পাৰে লিখা দামটো হৈছে আপোনাৰ 38 টকা 19 টকা অফাৰত দি আছে কেনেকুৱা লাগিছে বাৰু ইমান মৰম লগা ন এইকেইটা তাৰ পাছত আৰু আনিছিলোঁ এনেকুৱা ৰ'ব এনেকুৱা টেমা আনিছিলোঁ এনেকুৱা 3টাত 99 লৈছে এইবোৰত লাগিয়ে থাকে ন বস্তু থ'বলৈ এইকেইটা তাৰপিছত আৰু তেল এটা আনিলোঁ আমি এইটোৱে আনি থাকোঁ এটা খোলা হ'ল এইটো মানে তেলটো প্ৰয়োজন আছে ন আমাৰ নাছিলে যে তেল সেইকাৰণে এইটো মানে চব্জি বনাবলৈও হয় আৰু আপোনাৰ গম পাইছে আৰু হেৰি এইটো আপোনাৰ লিখা আছে 208 টকা কিন্তু 163 পাওঁ সেইকাৰণে আমি এইটোৱে খাওঁ দেই বেছিভাগ তাৰপিছত মাজে মাজে হেৰিও খাওঁ কচ্চি ঘানিও খাওঁ পিটিকাত বনাবলৈ এইটোহে ভাল এইটো মানে পিটিকাত খাবলৈ বেয়া কিন্তু এইটো আপোনালোকে ৰুটি বনাই খাব পাৰে চব্জিটোও দিব পাৰে সেইকাৰণে ভাল তাৰপিছত এয়া আৰু কিবা চাউল আৰু চব এইকেইটা হ'ল পিলো কভাৰ এইকেইটাও আমি স্মাৰ্ট বজাৰৰ পৰা আনিছোঁ এইকেইটা আপোনাৰ কিমান আছে 39 লিখা আছে 99 দেই দামটো বহুত লিখা থাকে কিন্তু আমাক দিছে 39 অফাৰত ভালেই ডাঙৰো আছে চাইজকেইটা এইকেইটা তাৰপিছত তাৰ পৰা অনা বস্তু ইমানেই আকৌ বেলেগ দোকানৰ পৰা আনিছিলোঁ আমাৰ চেলেং আনিছোঁ চাদৰ আনিছোঁ আৰু চুৰিয়া এখন আনিছোঁ এইফালে পালে দেই আনিছোঁ গামোচা আমাৰ ঘৰত মানে নাম এভাগ পাতিব লগা আছে সেইকাৰণে এই বস্তুখিনি লৈ আহিছোঁ আমি এয়া গামোচা আনিছোঁ এয়া ভাল লাগিছেনে বাৰু তাৰপিছত আৰু আনিছিলোঁ এয়া পেহী এজনীক গিফ্ট দিবৰ কাৰণে কাপোৰযোৰ আনিছোঁ কেনেকুৱা লাগিছে চাওকচোন ইমান ভাল লাগিছে মোৰ এই কাপোৰযোৰ কেচ বচা আছে বৰ মৰম লাগিছে তাৰপিছত চাব বেডশ্বীট দুখন আনিছোঁ এয়া গৰম দিনত এনেকুৱা পাতল ৰঙত
বেডশ্বীটবোৰ ভাল লাগে পাৰি থ'লে। এয়া এইখন এখন, এইখন এখন। বৰ মৰম লাগিছে বেডশ্বীটখন চব। খুলি খুলি ইমান দেখুওৱা নাই আৰু। ভাল লাগিছেনে বাৰু জনাব দেই। আৰু আৰু মই কাপোৰ এযোৰ পালোঁ মানে, গিফ্ট পাইছোঁ আজি, এনিভাৰ্চাৰী গিফ্ট। আমাৰ মানে এনিভাৰ্চাৰী আহি আছে জুলাইত, সেইকাৰণে এইযোৰ কাপোৰ গিফ্ট পাইছোঁ দেই। এইযোৰে পিন্ধিম মই। আৰু ইয়াৰ লগত মিলা ব্লাউজ নাপালোঁ, সেইকাৰণে এইটো কালাৰকে লৈছোঁ বৰ্তমান। পিছত কি হয় দেখা যাব আৰু, হয় নি? গৰম দিনত বগা কাপোৰবোৰ পিন্ধিয়ে ভাল লাগে ন? আৰু এইফালে নামো আছে কাৰণে বগাই লৈছোঁ। ভাল লাগিছেনে বাৰু জনাবচোন।